বৃহত্তৰ গুৱাহাটী গোৰখা পুৰোহিত সংঘৰ ফালৰ পৰা আমাৰ এই ৰামায়ণ পাঠ হ'ব দুদিনীয়া কাৰ্যসূচী পাঠ আমাৰ পুৰোহিতৰ পৰাই হ'ব। এইটো উপলক্ষেতো আমাৰ মানে যোনটো বিশ্ব শান্তি হওক আৰু যিমান অসমত আমাৰ বাৰ পীড়িত আছে সিহঁতৰ কাৰণে আমি কামনা কৰিছোঁ ভাল হওক, আৰু যিমানখিনি অশান্তি আছে এই আমাৰ অসমৰ ৰাজ্যত যিমান অশান্তি সেইটো শান্তি হওক, চবৰ কাৰণে এইটো উন্নতি কামনা কৰিছোঁ। আমাৰ এই বৃহত্তৰ গুৱাহাটী গোৰখা পুৰোহিত সংঘ বুলি এটা আমাৰ পুৰোহিতৰ এটা সংঘ আছে। সেই সংঘৰ দ্বাৰা আমি দুদিনীয়া কাৰ্যসূচীৰে ৰামায়ণ পাঠ কৰাই আছোঁ। যে এতিয়া আমাৰ যেনেকুৱা বানপানী পীড়িত হৈ আছে, যিমান উপদ্ৰৱ হৈছে, এইবিলাক মানে শান্তি হওক, আগন্তুক দিনত মানে সকলোৱে শান্তি পাওক। আমাৰ পুৰোহিতৰ পৰা এই মানে এনেকুৱা কাৰ্যটো কৰি ভগৱানক আমি মনাই আছোঁ যে কি আমাৰ এই মানে অসমটো শান্তি হওক, অসমৰ লগে লগে আমাৰ পুৰা ভাৰতবৰ্ষ শান্তি থাকক বুলি আমাৰ এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আছে। আপোনাৰ এই মাধ্যমেদি আমি বৃহত্তৰ গোৰখা পুৰোহিত সংঘৰ 2 দিৱসীয় কাৰ্যসূচীৰ প্ৰথম দিৱসীয় কাৰ্যসূচীৰ মতে আজি ৰাতিপুৱা গণেশ বন্দনা আৰু মংগল পাঠেৰে আৰম্ভ হৈছে। কাইলৈ দিনজোৰা কাৰ্যসূচী আছে। ৰাতি আমি অখণ্ড ৰামচৰিত মাছ গোটেই দিনটো চলিব। এতিয়া 12:30 পৰা দুপৰীয়া আমাৰ ভোগ প্ৰসাদৰ ব্যৱস্থাও কৰা আছে। বৃহত্তৰ গোৰখা পুৰোহিত সমাজে এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যেৰে এই কাৰ্যসূচী হাতত লৈছে, যি নেকি বিশ্বত আমি এটা ভাল আমাৰ সনাতন ধৰ্মৰ লগত আমি সকলো ধৰ্ম প্ৰাণীৰাজ একত্ৰিত হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি একত্ৰিত কৰিবৰ কাৰণে এই শক্তি আমি সংগঠিত কৰিবৰ কাৰণে এইটো আজি কাৰ্যসূচী হাতত লৈছোঁ। বিগত দিনসমূহত আমি পুৰোহিতেই হওক বা অন্য সমাজৰ বন্ধু বান্ধৱেও পুৰোহিতসকলক সম্পৰ্ক কৰিব পৰা নাই, আমি তেখেতৰ ওচৰত যাব পৰা নাই, তেখেতসকলে আমাৰ ওচৰত আহিব পৰা। তেখেতসকলৰ দ্বাৰা এই মাধ্যমেৰে ক'ত কেনেকৈ আমি তেখেতসকলে আমাক লগ পাব পাৰি, এই উদ্দেশ্যে আমি একত্ৰিত হৈছোঁ। আমি মালিগাঁৱত আছোঁ, নাৰংগীত আছোঁ, বশিষ্ঠত আছোঁ, গণেশগুৰিত আছোঁ, আপোনাৰ এইফালে গড়চুকত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত আমি বসবাস কৰি আছোঁ। গুৱাহাটী বৃহত্তৰ পুৰোহিত সমাজ ইয়াৰ উদ্দেশ্য আমি এইটো নহয় নেকি আমি পূজা পাঠ অকলে গৃহস্থ ঘৰত আমি পূজা পাঠ কৰিব, নিজে আমি কি কৰিলে আমাৰ সমাজখন ভাল পৰিৱৰ্তন আনিব পাৰি, তেখেতসকলৰ ওচৰত আমি দিয়া আশীৰ্বাদ সদায় তেওঁলোকৰ ওপৰত থাকিব। আৰু যিসকলে পুৰোহিতসকলে আমি পূজা কৰোঁ, কিছুমানে কয় ইয়াত কৰিব নোৱাৰে, তাত কৰিব নোৱাৰে, তথাপি আমি মন্দিৰ এটা লৈ তাত পূজা কৰিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ। ৰাজহুৱাভাৱে তেখেতসকলৰ ঘৰত অসুবিধা হ'ল তেতিয়া কি হ'ব, আমি ইয়াত কৰিব পাৰিম বা তাত কৰিব পাৰিম। নিৰ্দিষ্ট এটা মন্দিৰ লৈ আমি কাৰ্যক্ৰমটো অনুষ্ঠান হয়। সেইকাৰণে এই গতিকে আজি এই 2 দিৱসীয় আমাৰ প্ৰথমবাৰৰ বাবে বৃহত্তৰ গোৰখা পুৰোহিতে অসমবাসী ৰাইজক বৰ্তমান সমস্যাৰ ওপৰত ভাল আৰু উন্নতি হওক, বানপানীৰ যিসকলে কষ্ট ভুগি আছে তেওঁলোকৰ আত্মা আৰু উন্নতি চিকিৎসা পাওক আৰু সা সুবিধা পাওক, নিজৰ বাসস্থান ঘৰ হেৰুৱাইছে তেওঁলোকৰ নিজৰ ঘৰ উভতি আহক, তেওঁলোকৰ বান পীড়িতসকলৰ নদীৰ পৰা কিবা ভগৱান ব্ৰহ্মপুত্ৰ নদীয়ে কিছুমান মানুহ উটুৱাই লৈছে, তেওঁলোকৰ উভতি পোৱা শক্তিটো আজি এই মাধ্যমেদি আমি তেখেতসকলক অনুপ্ৰেৰণা কৰিছোঁ। জয় শ্ৰীৰাম, জয়।